নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত দিন বিৰতিৰ পিছত আকৌ এবাৰ স্বাগতম জনাইছোঁ SA ডিজিটেক চেনেলত। বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো হৈছে মিছন বসুন্ধৰা 2.0 যদি আপুনি আবেদন কৰিব বিচাৰিছে আৰু যদি আপুনি চৰকাৰী ভূমিত যদি বসবাস কৰি আছে তেন্তে কিন্তু আপুনি এপ্লাই কৰাৰ আগতে আপোনাৰ মাটিৰ দাগ নম্বৰৰ প্ৰয়োজন। এই দাগ নম্বৰ আপুনি মণ্ডলৰ তাত গ'লেহে আপুনি আনিব পাৰিব, কিন্তু আজি দেখুৱাম আপোনাক আপোনাৰ মোবাইলৰ পৰাই আপোনাৰ মাটিৰ দাগ নম্বৰ কেনেকৈ উলিয়াব পাৰি। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। তেন্তে বলক ভিডিঅ'টো চাবলৈ আপোনালোক আৰম্ভ কৰক। বন্ধুসকল, আপোনাৰ মোবাইল নতুবা ডেস্কটপত গৈ যিকোনো ব্ৰাউজাৰ অপেন কৰি আপুনি বসুন্ধৰা টাইপ কৰি আপুনি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এটা পেজ অপেন হৈ আহিব, য'ত মিছন বসুন্ধৰা গভৰ্ণমেণ্ট অফ আছাম এই অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। স্ক্ৰল ডাউন কৰি তললৈ যাওক আৰু এই নটিফিকেশ্যনবিলাক আপুনি অলপ পঢ়ি বুজি লওক। এতিয়া আপুনি নটিফিকেশ্যনখন পঢ়ি লওক আৰু পঢ়ি আপুনি বুজি পাব কেনেকৈ আপুনি মিছন বসুন্ধৰা 2ত আপুনি এপ্লাই কৰিব। গোটেইখিনি ইয়াত দিয়া আছে, আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপুনি অলপ তললৈ স্ক্ৰল ডাউন কৰি গোটেইখিনি নটিফিকেশ্যন আপুনি এবাৰ পঢ়ি ল'ব পাৰে। তাৰপিছত আপুনি অলপ ওপৰলৈ আহি এপ্লাই নাও এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰক আৰু আপোনাৰ সন্মুখত এনেকৈ পেজ অপেন হৈ আহিব। ইয়াত দেখা পাইছে চৰকাৰী খাছ আৰু চিলিং উদ্ভিদ ভূমিৰ নিষ্পত্তি। তলত আবেদন কৰক কলা বক্সত লিখা আছে। আপুনি এই অপশ্যনত ক্লিক কৰিব লাগিব। আপুনি আবেদন কৰক এই অপশ্যনটোত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব, য'ত চিটিজেন লগইন, PFC লগইন, চিটিজেন লগইন যিকোনো নাগৰিকে এই অপশ্যনটোত আপুনি ক্লিক কৰি চাব পাৰে। আৰু যিসকল CSC আছে হয় তেখেতসকলে CSC লগইন কৰি চাব পাৰিব। যিহেতু মই CSC নহয়, তেন্তে আপুনি এই কণ্টেক্ট নাম্বাৰ এই অপশ্যনটোত এণ্টাৰ কৰি দিয়ক আপোনাৰ ফোন নাম্বাৰটো আৰু তলত কেপচাটো আপুনি এণ্টাৰ কৰি দিয়ক। এতিয়া আপুনি কেপচা এণ্টাৰ কৰাৰ পিছত তলত চেণ্ড OTP এই অপশ্যনটোত ক্লিক কৰি দিয়ক আৰু চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু এই OTPটো আপুনি এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিট OTPত ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰক। আপোনাৰ সন্মুখত আকৌ এটা পেজ অপেন হৈ আহিব, ৱেলকাম টু দ্য বসুন্ধৰা 2.0 এই অপশ্যনটোত আপুনি নেক্সট ষ্টাৰ্টেড বুলি অপশ্যনটোত ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব আৰু আপুনি ইয়াত দেখা পাইছে I hereby declare that I have read all the terms and conditions। আপুনি এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি এণ্টাৰ আধাৰ নাম্বাৰ, আপোনাৰ যদি আধাৰ নাম্বাৰ আছে আপুনি ইয়াত এণ্টাৰ কৰি দিয়ক আৰু যদি নাই তলত অপশ্যনটোত আপুনি ক্লিক কৰি দিব। যিহেতু আজিকালি প্ৰত্যেকৰে আধাৰ নাম্বাৰ আছে, গতিকে আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়ক। মই মোৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ আৰু আধাৰ নম্বৰ এণ্টাৰ কৰি ভেৰিফাই আধাৰ এই অপশ্যনটোত ক্লিক কৰাৰ আগতে আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত
কেটেগৰী আপুনি কোনটো কেটেগৰীৰ হয় আপুনি তাত এণ্টাৰ কৰি দিয়ক মই যেহেতু জেনাৰেল মই জেনাৰেল অপশ্যনত ক্লিক কৰি দিলোঁ আৰু ইয়াত ভেৰিফাই আধাৰ এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আৰু এটা OTP যাব আৰু এই নতুন OTPটো আপুনি দেখা পাইছে আপোনাৰ খালি বক্সবোৰত আপুনি এণ্টাৰ কৰি দিয়ক মই OTPটো এণ্টাৰ কৰি দেখুৱাই আছোঁ আপোনালোকক আৰু OTP এণ্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব লাগিব আৰু আপুনি ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেট কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত আৰু এতিয়া আপোনাৰ সন্মুখত আধাৰত থকা ডিটেইলছ আৰু ফটো সৈতে আপোনাৰ সন্মুখত ওলাই আহিব আপুনি অলপ তলত স্ক্ৰল ডাউন কৰি আপোনাৰ কেটেগৰী আপুনি সিলেক্ট কৰি লওক আৰু নেক্সটত ক্লিক কৰক এতিয়া আপোনাৰ সন্মুখত ল্যান্ড ডিটেইলছ ওলাই আহিছে আপুনি এই ডিস্ট্ৰিক্টটো আপোনাৰ কি হয় আপুনি এণ্টাৰ কৰক তাৰ পিছত সাৰ্কলটো আপুনি কি হয় সিলেক্ট কৰক তাৰ পিছত আপুনি ৰুৰেল যদি ৰুৰেল আৰবান হলে আৰবান অপশ্যনটোত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ গাঁওখন কি হয় আপুনি গাঁওখন সিলেক্ট কৰিব লাগিব বা আপুনি কিবা গ্ৰান্টৰ যদি হয় আপোনাৰ গ্ৰান্ট নাম্বাৰ আপুনি সিলেক্ট কৰি দিয়ক সিলেক্ট কৰাৰ লগে লগে এই কলা বক্সৰ মাজত আপুনি গোটেই গাঁওখনৰ দাগ নম্বৰ সিৰিয়ালি ওলাই আহিব আপুনি প্ৰথমৰ পৰা এটা এটাকৈ আপুনি এণ্টাৰ কৰি চাই লওক আপোনাৰ নামটো কোনটো দাগত আছে আৰু যদি আপুনি দাগ নম্বৰটো জানে তেতিয়াহলে আপুনি নিৰ্দিষ্ট দাগ নম্বৰটোত গৈ আপুনি এণ্টাৰ কৰিলে আপুনি আপোনাৰ নাম আপোনাৰ কিমান মাটি আছে আপুনি গম পাব আৰু যদি নাজানে তেতিয়াহলে আপুনি এটাকৈ সকলোখিনি চাওক আপুনি চাব পাৰিব আৰু এনেকৈ আপোনাৰ দাগ নম্বৰটো আপুনি চাব পাৰিব আৰু এই দাগ নম্বৰটোৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅটো চাই ভাল পাইছে যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই যায় ধন্যবাদ জয় আই অসম